এই মানুহকেইজন দেখিছে? এই মানুহকেইজনে কি কৰিছে বাৰু কওকচোন? এই মানুহকেইজনে মূৰ্তি বনাই আছে। এতিয়া 10টামান বাজিছে, তেওঁলোকে বোলে ৰাতি 12টা এটালৈকে মূৰ্তি বনায় বোলে। মূৰ্তি বনোৱাটো ইমান ইজি নহয় জানে, বহুত কষ্ট হয় মূৰ্তি বনাবলৈ। আৰু আমাৰ শিৱসাগৰ টাউনৰ বেছিভাগ মূৰ্তি ইয়াৰ পৰাই যায়। টাউনত যিখিনি পূজা মণ্ডপ হয় বেছিভাগ মূৰ্তি ইয়াৰ পৰাই যায়। তো তেওঁলোকে বহুত আগৰ পৰা প্ৰিপেৰেশ্যন কৰি দিয়ে, কাৰণ বহুত মূৰ্তি লাগে ন, সেইটো কাৰণে বহুত আগতে বনাই ৰাখি দিয়ে। আৰু এতিয়া গণেশ পূজা আহি আছে, তো গণেশ পূজাৰ কাৰণে মূৰ্তি লাগিব। তাৰপিছৰ পৰা দুৰ্গা পূজা বা লক্ষী পূজা, সকলো পূজাবোৰ আৰম্ভ হৈ যাব ন, তাৰ কাৰণে আগতেই ষ্টক কৰিব লাগিব মূৰ্তিবোৰ। সেইটো কাৰণে মূৰ্তি বনাবলৈ আৰম্ভ কৰিয়েই দিলে। চাওকচোন কিমান ৰাতি। এই মানুহখিনি বোলে কেলকাতাৰ পৰা আনিছে, কেলকাতাৰ পৰা তেওঁলোকক আনি মূৰ্তি বনোৱা হয়, আৰু তেওঁলোকে ৰাতি 12টা এটালৈকে মূৰ্তি বনায়। তো মূৰ্তি বনোৱাটো এটা আৰ্ট একচুৱেলি, চবেই বনাব নোৱাৰে। এইটো এটা ইমান ধুনীয়াকৈ নাক মুখ, যাক আমি পিছত পূজা কৰোঁ বা যাক দেৱ দেৱী আমি চাবলৈ যাওঁ, ইমান ধুনীয়া লাগে দেখিবলৈ। তেওঁলোকক যে বনোৱাটো কিমান কষ্টকৰ, কিমান ধুনীয়াকৈ এওঁলোকে দিয়ে, সেইটো এটা ভাবিবলগীয়া কথা। কিন্তু সকলো মানুহৰ হাতত সেইটো বিদ্যা নাথাকে, আৰু সেইটো একচুৱেলি ভগৱানৰ দেন বুলিও ক'ব পাৰি, কাৰণ প্ৰতিজন মানুহে সেইটো কৰিব নোৱাৰে। আৰু কেলকেটীয়া মানুহখিনি এইটো ক্ষেত্ৰত বহুত বেছি এক্সপাৰ্ট নহয়নে, কাৰণ তেওঁলোকক বাহিৰৰ পৰা আনি পেলাই বনাবলগীয়া হয়। মই আগত নাজানিছিলোঁ, আমাৰ লোকেলীয়া মানুহে বনায় বুলি ভাবিছিলোঁ। সেইদিনা মই সোধোতেহে গম পালোঁ যে তেওঁলোকক কেলকাতাৰ পৰা আনিছে বুলি। আৰু তেওঁলোকে গোটেই মূৰ্তিখিনি বনাই পেলাই থৈ যাবগৈ, আৰু সেইটো কাৰণে তেওঁলোকে ৰাতিয়ে দিনে মূৰ্তি বনাব লাগিছে। আচৰিত নহয়?